আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেদিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেদিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেদিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায় আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে কাৰণ বহুত বুদ্ধিজীৱী বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে গতিকে এটা নহলে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে পানী আহাহে কথা কোৱা হৈ আছিল কিন্তু তাতে ইমান ডাঙৰ ঘটনা মিডিয়াই তেদিয়া ইমান ডাঙৰ আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক খুদে কিয় খুদে ইট ইজ অল গেম অফ মানি অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফট হৈ আছে বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে আজি এই যে কিছুমান মানুহ ধৰাত পৰে ক্ৰাইম হয় বেষ্ট অফ দা উকিল তেওঁলোকে থিয় কৰাই দিয়ে আৰু আমাৰ ভিকটিম ফেমিলিয়ে উকিলে বিচাৰি নাপায়